স্কুটিত বহি কেনে আমি বুম বুম কৰিবলৈ লাগে। আইও আইতো কাক দুখ লাগি গল কান্দা। हाय गाइज वेलकम टू माय यूट्यूब चैनल और आपनलोकर की खबर भाले आसे आशा करिसु सबे भाले आसे। आज मैं तेजपुर आहिलो गुवाहाटी पर आहिलो माने आरो जना নহল काको माने मने मने आहिसु तो आज काले राति खंदिया समान बासत उठिलो बासत उठी केने 8टा मानत आहि पाइছো तेजपुर। तार पिছত इतिया बर्तमान मैं भंटी घरत आसो बहि आसो। एतु की कय माही और भागी भागी নহয় লৰা माही मा को जे को भागी ने गय माही मा হয় না তো লৰা হ'ব এটো ভাগিন নহয় মামা মামিৰ ভাগিন গয়। বন্ধু কোশ্চন শিক্ষাটো দিল হয় কি না আপোনালোকে কমেন্টে জনাবচোন তেতিয়া হিও চাব না গম পাব কি মাহি হলে ই ভাগিন হ'ব না লৰা হ'ব এটো আপোনালোকে কমেন্টে জনাব। কাৰণে হি কনফিউজ হৈ গলি তো মই নিজেও কনফিউজ হৈ গৈছো ই কোৱা আমি এতিয়া ঘৰৰ পৰা ওলাই আছো আৰু ঘৰত যাব কাৰণে মাক আজি সাৰপ্ৰাইজ দিম। এইজন যোৱা চাওঁ মা কি ৰিয়েকশ্যন হ'ব ইয়াক চাই কেনে কি ৰিয়েকশ্যন হ'ব তোৰ আইতাৰ আৰু এইটো পূজাহঁতৰ ঘৰ এনেকুৱা গাড়ী ইয়াৰ পৰা গৈ কাৰণে স্কুটিত লৈ যাব আৰু মোক তাৰপিছত গাড়ীত উঠিলোঁ। এইটো আমি এতিয়া স্কুটিত বহি কেনে আমি বুম বুম কৰিবলৈ লাগে আৰু ই মোক বাছত উঠাই দিব আৰু মই বিচনা চাৰিআলিত নামো চলাই আছে। জাগাবোৰ ধুনীয়া আছে কিন্তু জাগাবোৰ তেনেকুৱা আমাৰ গুৱাহাটীত যেনে বাছৰ কাৰণে ৰয় এইজনীক আজি বাই বাই। আমি গাড়ীত বহিলোঁ এইটো মোৰ মোবাইলটোত মতে মানে চাব কেতিয়া গৈ পাওঁ কেনেকুৱাকৈ আৰু মাক চাওঁ বাবুক চাই কেনেকৈ কাৰণ মাক পোৱা নাই আমি ঘৰত গৈ আছোঁ বুলি কাৰণে মাক চাই গাড়ীত মাৰিছোঁ। মাৰ ৰিয়েকশ্যন কেনেকুৱা কালি মায়ে খঙাই গৈছিল মানে মই ক'লোঁ 2 মাহ লাগিব আৰু 2 মাহৰ পিছতে যাম এতিয়া যাব নোৱাৰোঁ বুলি কওঁতে মাক খঙতে ফোন কাটি দিছিল হা ইমান দিন থাকিবি কিবা মানে ক'লে আৰু কিন্তু ইমান সেইটো কোৱা নাই। আজি গৈ আছোঁ তেনেকৈ কি কৰি চাম। আজিকালি কিয় তুমি থাকা দূৰণিতে ৰৈ আহা কাষৰলে বৈ যোৱা হিয়াত প্ৰণয়তে নৈ হৈ আজি তৰাৰ মাদকতাৰে লিখিম তোমাক লৈ উন্মাদৰে গীত তোমাক লৈ গাব খোজো মই নতুন পৰাণৰ এটি গীত। আজিকালি কিয় তুমি থাকা দূৰণিতে ৰৈ আহা কাষৰলে বৈ যোৱা হিয়াত প্ৰণয়ৰে নৈ হৈ আজি তৰাৰ মাদকতাৰে লিখিম তোমাক উন্মাদৰে গীত তোমাক লৈ গাব। বতৰমান বেয়া কৰি দিছে বৰষুণ আহিব আৰু আজি ৰাতিপুৱা নে ৰাতিপুৱাৰ পৰা বৰষুণ দি আছে ৰাতিপুৱাৰ পৰা ভগৱান এতিয়া নিদিলে হ'ল কিবা ঘৰ গৈ পোৱাই নাই আৰু বৰষুণ আমাৰ ভাইটি ভিজি গ'ল নামঘৰত সোমাইছে। জলদি ঘৰ যাম ভাবি আছো সিমানে দেৰি হৈ আছে যি বৰষুণ আমাৰ মৰমৰ মৰমী চেণ্টাৰ আহি পালোঁ
কিন্তু বৰষুণ কমাই নাই, আকৌ ৰ'ব লগা হৈ গ'ল। মৰমী চেণ্টাৰত ৰৈ আছে এতিয়া। আধা ৰাস্তাৰ পৰা ছাতিও ল'লোঁ চালে, এতিয়া বৰষুণ নহয়, এতিয়া ৰ'দ আহিব ধৰিছে একদম ৰ'দ। ছাতিৰ কামে নাই এতিয়া। চাম ছাতিটো খুলি বন্ধ কৰি দিম। একটু দুটো পৰি আছে বাবুৰ মাথাত, বাচাই যাওঁ। মা ৰিয়েকশ্যন চাব লাগিব। ৰিয়েকশ্যন কেনেকুৱা হয় নাতিনাকক দেখতে কিনে দেখাম। কলগছৰ অৱস্থাই নাই। ই বেয়া ফূৰ্তি লাগিছে বায়ে পেহীয়েকক কেনেকে ওলাবি? ফাঁচি আছে মা ৰিয়েকশ্যন নাতি নাগাকছো নাযায় বোলে। বাবা কম কৰিলো তুমি ভালকে প্ৰাইজ কেনেকে লাগিল আপোনাৰ? আমি কালি সন্ধিয়া উঠিছো, 8টা বজাত আহি পালো। 8টা বজাত ৰাতি আহি কেনে ধুনু ঘৰ তেজপুৰত থাকিলো। তাৰপিছত তাৰ পৰা আজি ওলাই আহিছো। চাই আছে একদম। আপুনি সঁচাই ভাবিছে না আমি আহি আছো বুলি গম পাই নে নাপায়? আইও আইতাকক দুখ লাগি গ'ল কান্দা। এতিয়া আজিৰ ভিডিঅ'টো চাই আপোনালোকক কেনে লাগিল জনাব, কমেণ্ট কৰিব, লাইক শ্বেয়াৰ কৰি দিব। যোনে যোনে আহিছে নিউ ফ্ৰেণ্ডে চবে ছাবস্ক্ৰাইব কৰি দিব। এয়া আইতাক দেখি কান্দিব যাত্ৰা। আজিৰ কাৰণে এইখিনি আছে। নেক্সট ব্লগত আকৌ লগ পাম। বাই বাই।